মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই সপ্তম শ্ৰেণীৰ গণিতৰ অনুশীলনী 13.1ৰ প্ৰশ্নোত্তৰ কৰি দিম। আহা আমি এতিয়া প্ৰশ্ন অনুশীলনীটো চাওঁ আহা। প্ৰথমতে আমি 1 নম্বৰ প্ৰশ্নটো চাওঁ আহা, কি আছে। 1 নম্বৰটো দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিয়া। প্ৰথমতে 1 নম্বৰ আছে 1 -1 to the power 5 মান হ'ব। ইয়াত 4টা উত্তৰ দিয়া আছে A B C D, কি হ'ব? চোৱা, প্ৰথমতে চোৱা তোমালোকে ইয়াত -1টো কি? ঋণাত্মক সংখ্যা, অৰ্থাৎ ইয়াত ভূমি ঋণাত্মক অখণ্ড সংখ্যা আৰু সূচকটো এটা অযুগ্ম সংখ্যা। 5টো এটা অযুগ্ম সংখ্যা। মই তোমালোকক ইয়াৰ আগৰ যিটো সূচক আৰু ঘাতৰ প্ৰাৰম্ভিক ধাৰণাৰ এটা ভিডিঅ' আছে, তাত তোমালোকক কৈছিলোঁ যে তোমালোকে যিবিলাকে চোৱা নাই চাবা, মই এই ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। কি কৈছিলোঁ যে যিবিলাক ভূমি যদি ঋণাত্মক অখণ্ড সংখ্যা হয় আৰু তাৰ সূচকটো যদি যুগ্ম হ'লে কি হয়, তাৰ মানটো এটা ধনাত্মক মান হয় যদি যুগ্ম সংখ্যা সূচকটো, আৰু যদি সূচকটো অযুগ্ম সংখ্যা হয় তেতিয়াহ'লে তাৰ মানটো কি হ'ব? ঋণাত্মক হ'ব। গতিকে প্ৰথমতে আমাৰ মানটো কি হ'ব? চিনটো ঋণাত্মক হ'ব। গতিকে এতিয়া ঋণাত্মক থকা মান দুটাই আছে, A আৰু D। তাৰমানে A আৰু Dৰ কোনোবা এটা হ'ব। -1 -5ৰ কোনোবা এটা হ'ব। এতিয়া -1 হ'বনে -5 হ'ব কেনেকৈ গম পাম? চোৱা, -1 to the 5 মানে কি? -1 5টা পূৰণ, 5বাৰ পূৰণ। 5বাৰ মানে কি? 1 5টা পূৰণ, 5টা পূৰণ কৰিব লাগিব। 1 5বাৰ পূৰণ কৰিব লাগিব। 1 যদি আমি 1000টাও পূৰণ কৰোঁ, 1 লাখটাও পূৰণ কৰোঁ, 1 কোটিটাও পূৰণ কৰোঁ, উত্তৰটো কিন্তু একেই হ'ব। গতিকে -1 উত্তৰটো হ'ব। গতিকে A নম্বৰ আমাৰ উত্তৰ। এনেকৈ 2 নম্বৰটো চোৱাচোন। 2 নম্বৰটো কি আছে? -5 to the 4ৰ মান হ'ব। -5 to the 4ৰ মান হ'ব, কি হ'ব? এতিয়াও ভূমি ঋণাত্মক কিন্তু সূচকটো যুগ্ম, গতিকে আমাৰ মানটো ধনাত্মক হ'ব, কাৰণ ধনাত্মক হয়। ধনাত্মক যদি হয় তেতিয়াহ'লে আমাৰ ধনাত্মক মান দুটাহে হ'ব, B আৰু C হ'ব। গতিকে B আৰু C কোনোবা এটা হ'ব। এতিয়া 625 256, এতিয়া কোনটো হ'ব আমাৰ? 5 to the 4 মানে কি? 5 পূৰণ 5 পূৰণ 5, 5 4টা, 4বাৰ হ'ব। 5 এই 5 পূৰণ কৰিলে 25, আৰু এইফালেও 25 আহিব। 25 জানাই এইটো 625, গতিকে উত্তৰটো আমাৰ 625 হ'ব, অৰ্থাৎ B নম্বৰ উত্তৰ। এতিয়া আহা 2 নম্বৰ প্ৰশ্নটো কি আছে চাওঁ। 2 নম্বৰ প্ৰশ্নটো আছে সূচকৰ ওপৰত প্ৰকাশ কৰা। 1 নম্বৰটো কি আছে? 2ৰ 1টো আছে 5 পূৰণ 5। এতিয়া আমি সূচকৰ ওপৰত কেনেকৈ প্ৰকাশ কৰিম? ইয়াত 5 কিমান বাৰ পূৰণ আছে? গণি চোৱা, 1 2 3 4 5, 5টা আছে। গতিকে আমাৰ সূচকৰ ৰূপটো কি হ'ব? সূচকৰ ৰূপটো হ'ব, ইয়াৰ উত্তৰটো হ'ব 5 to the 4। নেক্সট 2 নম্বৰ কি আছে? 2 নম্বৰ আছে 3। 2 নম্বৰটো আমি লিখি লওঁ। ইয়াতে চোৱা, 3 কিমান বাৰ পূৰণ আছে? 3 2বাৰ পূৰণ আছে। চ' 3 স্কুৱেৰ হ'ব। 2 কিমান আছে? 3 বাৰ আছে। গতিকে সূচকটো কি হ'ব? 2 সূচকটো 3 হ'ব। এইখিনি কথা মই তোমাৰ আগৰ ভিডিঅ'টোত শিকাইছিলোঁ, প্ৰাৰম্ভিক ধাৰণা বুলি। তাতে তোমালোকে মোৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, চাবা ভিডিঅ'টো। এইবাৰ আহা 3 নম্বৰ চাওঁ। 3 নম্বৰ কি দিয়া আছে? -2 এতিয়া চোৱা, -2 কি 3টা পূৰণ আছে। গতিকে -2 3বাৰ পূৰণ আছে। -2ৰ সূচকটো 3 হ'ব, আৰু 3ৰ সূচক কি হ'ব? 4 হ'ব। 4বাৰ যিহেতু আছে, তেনেকৈ 4টো কি হ'ব? 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নটো B আছে 5টা। এতিয়া চোৱা, B কিমানটা আছে পূৰণ হয়? কিমান বাৰ পূৰণ আছে B? 1 2 3 4 5। B to the কি হ'ব? B to the 5। C আছে 3বাৰ পূৰণ হয়। গতিকে Cৰ সূচক 3 হ'ব। গতিকে এইটো আমাৰ সূচকৰ ৰূপ, B to the 5 পূৰণ C to the 3। তেনেকৈ 5টো চোৱা, 5টো কি আছে?
এ পূৰণ এ পূৰণ বি পূৰণ বি পূৰণ চি কিমানটা আছে 5টা। ইয়াতে চোৱা এ 3বাৰ পূৰণ আছে, গতিকে এৰ সূচক কি হ'ব 3 হ'ব, বিৰ সূচক কি হ'ব স্কুৱেৰ হ'ব 2 হ'ব, চিৰ সূচক কি হ'ব 1 2 3 4 5, চি আছে 5টা 5বাৰ পূৰণ, গতিকে এইটোৱে সূচক ৰূপ a টু বাৰ 3 পূৰণ বি স্কুৱেৰ পূৰণ চি টু বাৰ 5 হৈ গ'ল আমাৰ। এতিয়া হ'ল আহা 3 নম্বৰ চাওঁ। 3 নম্বৰ কুৱেশ্যনটো কি আছে, মান নিৰ্ণয় কৰা। এক নম্বৰটো আছে 2 টু দি পাৱাৰ 7, এক নম্বৰ আছে 2 টু দি পাৱাৰ 7, ঠিক আছে। এক নম্বৰটো আমি লিখি ল'লোঁ। ইয়াত কৰিম কেনেকৈ, মান নিৰ্ণয় কৰিব লাগে 2 টু দি পাৱাৰ 7। তোমালোকে ইয়াৰ অৰ্থটো কি আচলতে, 2 টু দি পাৱাৰ 7ৰ অৰ্থ হ'ল, ইয়াৰ মিনিংটো হ'ল 2 7টা পূৰণ বা 7বাৰ পূৰণ 2, গতিকে আমি 2 7টা লিখিম পূৰণ কৰি 2 কিমানটা হ'ল 1 2 3 4 5 6 7, 7টা 2 হ'ল। এতিয়া তোমালোকে পূৰণ কৰি যোৱা একফালৰ পৰা 2 দুগুণ 4, 4 দুগুণ 8, 8 দুগুণ 16, 16 দুগুণ 32, 32 দুগুণ কিমান 64, 64 দুগুণ কিমান, তোমালোকে যদি নোৱাৰা পূৰণ কৰি চোৱা 2 4 দুগুণ 8, 6 দুগুণ 12, 108, গতিকে উত্তৰটো মানটো কি হ'ব 108 হ'ব। এনেকৈ এতিয়া 2 নম্বৰটো চাওঁ। 2 নম্বৰ কুৱেশ্যনটো কি আছে, -2 টু দি পাৱাৰ 7, -2 টু দি পাৱাৰ 7, এইটো আমি লিখিব লাগিব একে। 1 নম্বৰটো যি আছে আচলতে একে, 1 নম্বৰ 2 নম্বৰটো একে, চোৱাচোন লাগে -2, কাৰণ কেৱল -2টো ইয়াত আমাৰ কি ঋণাত্মক ভূমি, ঋণাত্মক অখণ্ড সংখ্যা, গতিকে প্ৰথমতে এতিয়া চোৱা সূচকটো কি, সূচকটোতো অযুগ্ম সংখ্যা, সূচকটো যিহেতু অযুগ্ম গতিকে ইয়াৰ মানটো আমাৰ ঋণাত্মক হ'ব, চিনটো ঋণাত্মক হ'ব, কিন্তু মানটো একে থাকিব 2 টু দি পাৱাৰ 7 যি পাইছিলোঁ 2 টু দি পাৱাৰ 108, উত্তৰটো 108 হ'ব -108। এতিয়া আহাচোন 3 নম্বৰটো চাওঁ। 3 নম্বৰটো কি আছে 3 টু দি পাৱাৰ 6, ঠিক আছে 3 টু দি পাৱাৰ 6। 3 টু দি পাৱাৰ 6 মানে কি 3 পূৰণ 3 পূৰণ 3 6বাৰ পূৰণ, 6টা হ'ল 1 2 3 4 5 6, ঠিক আছে। এতিয়া আমি পূৰণ কৰোঁ, একফালৰ পৰা পূৰণ কৰি যোৱা। এতিয়া 3 পূৰণ 3, 3 দুগুণ 9, ইয়াৰ পৰা 9 আহিব, ইয়াৰ পৰা 9 আহিব, কিমান ইয়াৰ পৰা 9 আহিব। আচ্ছা তোমালোকে এটা কাম কৰা 9 9 গুণ 81 হ'ব, ইয়াৰ পৰা 9 9 গুণ 81 আহিব, 81 ইয়াৰ পৰা 9 হ'ব, 81 9 গুণ কিমান হ'ব 81 9 গুণ 9 গুণ 9, 9 গুণ 72, অৰ্থাৎ 729। 3 টু দি পাৱাৰ 6ৰ মান কিমান পালোঁ আমি 729। এতিয়া 4 নম্বৰটো চাওঁ। 4 নম্বৰটো কি আছে, 4 নম্বৰটো আছে 3 - 3 টু দি পাৱাৰ 6, -3 টু দি পাৱাৰ 6, অৰ্থাৎ -3 টু দি পাৱাৰ 6 মানে কি -3 6টা পূৰণ, আমি ওপৰৰ যিটো কুৱেশ্যন আছিল 3 টু দি পাৱাৰ 6 তাৰ লগত এইটো একেই আছে, কেৱল 3টো ঋণাত্মক আছে, -3 ভূমি ঋণাত্মক। আমিতো কৈছিলোঁ ভূমি যদি ঋণাত্মক হয় আৰু সূচকটো যদি যুগ্ম সংখ্যা হয় তাৰ মান কি হ'ব, তাৰ মান এটা ধনাত্মক মান পাম, ধনাত্মক সংখ্যা পাম, গতিকে আমাৰ মানটো ধনাত্মকে হ'ব আৰু বাকী চব একে আছে আগৰ কুৱেশ্যনটোৰ লগত। 3 টু দি পাৱাৰ 6 3 6টা, গতিকে 3 টু দি পাৱাৰ 6ৰ মানটো কি পাইছিলোঁ 729, গতিকে সেইটোৱে হ'ব 729। পিছে এতিয়া 5 নম্বৰটো চাওঁ। 5 নম্বৰটো কি আছে, 5 নম্বৰটো আছে 2 টু দি পাৱাৰ 5 পূৰণ 4 টু দি পাৱাৰ 4, 2 টু দি পাৱাৰ 5 পূৰণ 4 টু দি পাৱাৰ 4, ইয়াৰ অৰ্থটো হ'ল 2 5টা পূৰণ, আৰু 4 টু দি পাৱাৰ 4 মানে 4টা 4, এনেকুৱা হ'ব। এতিয়া পূৰণ কৰা 2 টু দি পাৱাৰ খাই আছিল ন, 2 দুগুণ 4, 4 দুগুণ 8, 8 দুগুণ 16, 16 দুগুণ 32, কিমান পালোঁ আমি 32 পালোঁ। 4 টু দি পাৱাৰ 4 মানে প্ৰথমে 4 পূৰণ 4, 4 16, 16 4 গুণ কিমান 16 4 গুণ, তোমালোকে যদি নাজানা কৰি চোৱা 6 4 গুণ 24, 4 2 হাতে গ'ল 6 4 2 4 গুণ 4 4 2 6, নেক্সট আৰু এটা 4 আছে 64, 6 4 4 গুণ 8, 4 4 গুণ 16, 4 4 গুণ 16 হয়, 16 6 হাতে গ'ল 6 গুণ 24, 24 থেকে 25, কিমান হ'ল মানটো 256। আমি 4 টু দি পাৱাৰ 4 মানে 256 পালোঁ। এতিয়া আকৌ 32 32 আৰু 256 পূৰণ কৰা 2 4 গুণ 12 2 1 হাতে গ'ল 2 5 গুণ 10 10 11 11 1 হাতে গ'ল
2 গুণ 4 4 5 3 6 পূৰণ কৰিলে 3 6 গুণ 18 8 1 কাটি যাব 3 5 গুণ 15 15 ষোল্ল 6 1 কাটি গ'ল আকৌ 3 গুণ 6 6 7 যোগ কৰিলে কি পাম 2 8 9 6 6 1 1 কাটি গ'ল 7 8 অৰ্থাৎ আমি মানটো কি পালোঁ 8192 অ'কে এইটোৱে মান এতিয়া নেক্সট 6 নম্বৰটো কি আছে 6 নম্বৰ আছে 5 স্কুৱেৰ পূৰণ 3 2 3 ঠিক আছে আমি লিখি লওঁ 5 স্কুৱেৰ পূৰণ 3 2 3 5 স্কুৱেৰ মানে হ'ল 5 পূৰণ 5 3 2 3 মানে 3 তিনিটা পূৰণ 5 5 গুণ কিমান 25 আৰু এইফালে 3 গুণ 9 9 27 25 আৰু 27 পূৰণ কৰা এতিয়া 25 27 গুণ কিমান হ'ব 8 5 35 35 5 3 হাতে গ'ল 8 গুণ 14 14 3 17 2 25 গুণ 50 8 আছে 6 675 ঠিক আছে নেক্সট 7 নম্বৰটো চোৱা 7 নম্বৰটো আছে -3 স্কুৱেৰ পূৰণ -5 টু দি পাৱাৰ 3 7 নম্বৰটো -3 স্কুৱেৰ পূৰণ -5 টু দি পাৱাৰ 3 ইয়াতো -3 পূৰণ -3 হ'ব ভাঙি লিখিলে আমি এই সূচকৰ ৰূপটো যদি আমি ভাঙি লিখোঁ এনেকুৱা হ'ব -5 টু দি পাৱাৰ -5 টু দি পাৱাৰ 3 মানে -5 তিনিবাৰ বা তিনিটা এতিয়া চোৱা -3 পূৰণ কৰিলে কি হ'ব যিহেতু দুটা ঋণাত্মক সংখ্যা ইয়াত ধনাত্মক পাম 3 গুণ 9 ইয়াৰ পৰা কিন্তু তিনিটা ঋণাত্মক অখণ্ড সংখ্যা মানে অযুগ্ম সংখ্যক সংখ্যা পূৰণ কৰিলে আমি এটা মানটো ঋণাত্মক সংখ্যাই পাম গতিকে প্ৰথমে -3 হ'ব বাৰু -3 দি ল'লোঁ এতিয়া 5 গুণ 25 25 5 গুণ কিমান 25 5 গুণ কিমান হ'ব 25 5 গুণ 125 এতিয়া আৰু 125 আৰু 9 পূৰণ কৰা এইটো ধনাত্মক ই প্লাছ ই মাইনাছ প্লাছ মাইনাছ হ'ব এতিয়া 9 আৰু 125 পূৰণ কৰাচোন 9 আৰু 125 9 গুণ 25 5 4 হাতে গ'ল 9 গুণ 18 18 22 22 2 2 হাতে গ'ল 9 গুণ 9 9 11 1125 1125 মানটো হৈ গ'ল আজি তোমালোকক 3 নম্বৰলৈকে কৰি দিলোঁ ইয়াৰ পিছত মই 4 নম্বৰৰ পৰা কৰি দিম ঠিক আছে তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে শ্বেয়াৰ কৰিবা তোমালোকে তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ' পাই থাকিবা ঠিক আছে থেংক ইউ ধন্যবাদ